হেল্ল' এভৰিৱান, অপৰাজিতা কিটচেনৰ আৰু এটা নতুন ৰেচিপিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ চকচকীয়া বগা নাৰিকলৰ লাড়ু। গতিকে আহক আমি নাৰিকলৰ লাড়ু বনাবলৈ আৰম্ভ কৰোঁ। মই মিডিয়াম সাইজৰ 4টা নাৰিকল লৈছোঁ আৰু নাৰিকলকেইটা এনেদৰে কাটি লৈছোঁ যাতে ওপৰৰ বাকলিবিলাক গুচাবলৈ সহজ হয়। এতিয়া মই বাকলিবিলাক চাকু এখনেৰে গুচাই ল'ম। যেহেতু মই নাৰিকলখিনি গ্ৰাইণ্ডাৰত গুড়ি কৰিম, সেইকাৰণে মই নাৰিকলখিনি এনেদৰে কাটি লৈছোঁ। গোটেইখিনি নাৰিকলৰ বাকলিবিলাক মই গুচাই ল'লোঁ। এতিয়া মই নাৰিকলখিনি সৰু সৰুকৈ কাটি ল'ম। একদম পাতল পাতলকৈ কাটি ল'ব। এয়া চাওক, গোটেইখিনি নাৰিকল মই এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই নাৰিকলখিনি 2-3 বাৰ চফাকৈ ধুই ল'ম। এয়া মই নাৰিকলখিনি চফাকৈ ধুই ল'লোঁ। এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰিম। ইমান বেছিকৈ দিব নালাগে, অলপ অলপকৈ দি দিব। বেছিকৈ দিলে গুড়ি হ'বলৈ টান হ'ব, সেইকাৰণে অলপ অলপকৈ দিব, তেতিয়াহ'লে পটকৈ গুড়ি হ'ব। এয়া আমাৰ নাৰিকলখিনি গুড়ি হ'ল। মই আপোনালোকক দেখুৱাই দিছোঁ। এয়া চাওক। এতিয়া এইখিনি চুৰিয়া এখনত উলিয়াই ল'ম। এতিয়া ইয়াতে এড কৰিম চেনি। মেজাৰিং কাপেৰে 1 কাপ চেনি দিছোঁ আৰু সৰু চাহ খোৱা কাপেৰে 2 কাপ হয়। আপোনালোকক দেখুৱাই দিছোঁ। এয়া 1 কাপ আৰু এয়া 2 কাপ। এয়া চাওক, মেজাৰিং কাপেৰে 1 কাপ হয়। মেজাৰিং কাপেৰে 4 কাপ চেনি এড কৰিম, কাৰণ আমি 4টা নাৰিকল লৈছোঁ। এটা নাৰিকলত 1 কাপকৈ চেনি লৈছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম। চেনিখিনি মিহলি হৈ যোৱালৈকে ভালকৈ মিক্স কৰিম। এনেকুৱা ধৰণৰ টুকুৰা থাকিলে পেলাই দিব। একদম ভালকৈ মিক্স কৰি ল'ব যাতে চেনিখিনি একদম ভালকৈ মিহলি হৈ যায়। এয়া আমাৰ হৈ গ'ল। মই বগা কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। মই অকল ইয়াতে নাৰিকলে ভাজোঁ। হালধি ব্যৱহাৰ কৰা কেৰাহী ব্যৱহাৰ নকৰিব, নহ'লে নাৰিকলখিনি হালধীয়া হ'ব। এনেকুৱা ধৰণৰ বগা কেৰাহী ব্যৱহাৰ কৰিব, তেতিয়াহে নাৰিকলৰ লাড়ুখিনি বগা হ'ব। এয়া মই গোটেইখিনি দি দিছোঁ। এতিয়া মই লাহে লাহেকৈ লাৰি দিম। গেছটো হাই ফ্লেমতে ৰাখিছোঁ। যেতিয়া অলপ শুকাব ধৰিব, তেতিয়া আমি গেছটো ল' ফ্লেমত ৰাখিম। নাৰিকলখিনি ভাজোঁতে অলপ কষ্ট হয়, হাতৰো বিষ উঠি যায়, কিন্তু উপায় নাই, নাৰিকলৰ পানীখিনি শুকাবই লাগিব। নাৰিকলৰ পানী শুকালেহে নাৰিকল লাড়ুখিনিও ভাল হ'ব। এয়া আমাৰ নাৰিকলৰ পানীখিনি শুকাব ধৰিছে। এয়া আমাৰ ভজা হৈ গ'ল। এতিয়া এইখিনি লাড়ু বনাম। অলপ লাৰি দিছোঁ এনেকৈ গেছৰ পৰা নমাই। এতিয়া গৰমে গৰমে লাড়ুখিনি বনাম পটপটকৈ। ঠাণ্ডা হ'লে ভাল নহ'ব, গৰমে গৰমে ভাল লাড়ু বনাবলৈ। এনে লাড্ডুখিনি বনাই থওঁ, পিছত আৰু ফিনিচিং কৰিম।
লাড়ুখিনি বনাওঁতে মাও হেল্প কৰিছে। তাই লাড়ুখিনি ফিনিচিং কৰি আছে, মই এনে পকাই গৈ আছোঁ। এয়া চাওক আমাৰ গোটেইখিনি লাড়ু বনোৱা হৈ গ'ল। দেখিছেনে লাড়ুখিনি ধুনীয়াকৈ চকচকীয়া বগা হৈছে। মই আপোনালোকক এটা লাড়ু ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া চাওক, আৰু শুনিছেনে চাউণ্ডটোও বহুত তাগৰা হৈছে লাড়ুখিনি। মই নাৰিকলখিনি ৰ'দত শুকাই দিছোঁ, কাৰণ ৰ'দত শুকালে নাৰিকলখিনি বেছিকৈ তাগৰা হয়, টান হয় আৰু চকচকীয়া বগা হৈ উঠে। এয়া চাওক, আমাৰ চকচকীয়া বগা নাৰিকলৰ লাড়ু খাবলৈ ৰেডি। মই আপোনালোকক দেখুৱাই দিছোঁ যে নাৰিকলখিনি কিমান তাগৰা টান হৈছে। এয়া চাওক, দেখিছেনে বহুত টান হৈছে নাৰিকলখিনি। চ' গাইজ, আপোনালোকে মোৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে বাই বাই।